আজি আমাৰ মিছনটো হ'ব কেঁচা আম ৰুকি খোৱা। এইখন ঘৰত আজি মোৰ 7 নম্বৰ দিন আৰু বেছি দিন যিহেতু নাই, গতিকে এই সময়খিনি কিছু সৰু সুৰা কাম কৰি আছোঁ, লগতে আপোনালোকৰ লগত ভাগ বতৰা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আজি আমি আম খাবৰ কাৰণে যিহেতু পৰিকল্পনা কৰিছোঁ, আৰু ইহঁত দুটা হৈছে মোৰ ভাগিন। ইহঁতক ক'লোঁ ব'ল মোক কলপাত কাটি দিবি, আমি তিনিও মিলি আজি আম খাওঁ। আৰু ভাইটি আমাৰ লগত আছে, খুৰা ল'ৰাটো, কিন্তু এইজোপা আম হেনো বৰ টেঙা, সি নাখায়। মাহঁতে মেডিচিন খাই আছে, গতিকে সিহঁতেও নোৱাৰে, খুৰা খুৰীও নাখায়। আৰু সৌখনে হৈছে মোৰ মাৰ ঘৰখন। মাৰ ঘৰৰ চাৰিবেৰটো বহুত বেছি ডাঙৰ আমাৰ। আৰু মাহঁতে এতিয়া ভাত পানী খাই আৰাম কৰি আছে। আৰু দুপৰীয়া সময়ত বিশেষকৈ পুখুৰীৰ পাৰত আহিবলৈ অকণমান চিন্তা, সাপৰ কাৰণে। আৰু বৰ্তমান সময়ত আমাৰ পুখুৰীৰ আগফালে মানে যিখিনি খালী ঠাই, গোটেইখিনি জংঘলে হৈ আছে। আৰু সেইকাৰণে আমি চাৰিওটা মিলি কলপাত কাটি এতিয়া আমৰ মিছনত লাগিলোঁ, কিন্তু আম পাৰাই নাই। আৰু আম পাৰিবৰ কাৰণে ইহঁতি লাগি গ'ল, খুৰী আছে লগত, ভাইটিও আছে। ভাইটিয়ে বাৰে বাৰে এটা কথাই কৈ আছে, আম পাৰি দিম, কিন্তু ভিডিঅ'ত যাতে মই ভুলতো নাহোঁ। আৰু সি যেতিয়া বেয়া পায়, গতিকে তাৰ বেয়া পোৱা কামটো মই নাই কৰা। ভাগিনহঁতো আছে, সিহঁতেও আম পাৰি আছে, লগতে আম বুটলিও আছিলোঁ। ইণ্টাৰেষ্টিং কথা হ'ল, যেতিয়া আমি সকলোখিনিয়ে মিলি আম পাৰিও আছোঁ, জমনিও হৈ আছিল খুবকৈ, আৰু ইমানেই বেছি ধেমালি হৈ আছিল, সেইকাৰণে ভিডিঅ'টো ভইচ অভাৰ কৰিবলগীয়া হৈ গ'ল। আৰু এনেকুৱা হয়, যেতিয়া পৰিয়ালৰ লগত বা আপোন মানুহৰ কিছুমানৰ লগত অকণমান সময় কটাওঁ, সেই সময়খিনি বহুত বেছি হাঁহি ফূৰ্তি আৰু আনন্দৰে পাৰ হয়। আৰু এয়া আম, প্ৰথম আমটো মই বুটলি ল'লোঁ। এইজোপা আম বহুত বেছি টেঙা হয়। খুৰীয়ে কোৱা মতে লকডাউনৰ সময়ৰ পৰা এইজোপা আম লাগিব ষ্টাৰ্ট হ'ল, কিন্তু পকাৰ পিছত পোক বেছি হয়, জাবৰ হয়, আৰু খোৱাটো বেছি ইমান ভাল নহয়, সোৱাদ নহয়। সেইকাৰণে কেঁচাৰ সময়তে যিমান পাৰি খাব পাৰে শেষ কৰি দিয়ে। লগতে আমাৰ পোৱালীকেইটাৰ কাণ্ডটো আছেই। সিহঁতে আম পেলাই আছে ওপৰৰ পৰা, আৰু এজনীয়ে বুটলিও আছে। আৰু মোক কৈছে ভাইটিয়ে, যেতিয়া ভিডিঅ'টো এডিট কৰিবি সকলোৱে ভাবিব আম গছৰ পৰাই পৰি আছিল। যিয়ে নহওক, এইবোৰ আচলতে সৰু সৰু কিছুমান সুখ হয়, নিজৰ মানুহৰ লগত কিছু সময় ভাল লগা সময় কটোৱা হয়। আৰু এইফালে আম এটা ওপৰৰ পৰা আহি গছ এজোপাত লাগি ধৰাত ভাগিনটোৱে প্ৰথমতে ভয় খালে। সি ভাবিছে সাপো থাকিব পাৰে, কাৰণ দুপৰীয়া সময়। তাৰপিছত আমটো লৈ এনেকুৱাকৈ দৌৰিলে, আৰু আমিও আম লৈ গুচি আহিলোঁ। 3টা মানুহৰ কাৰণে যথেষ্টখিনি আম হৈ গ'ল, কিন্তু গোটেইখিনি আজিয়ে খোৱা নহয়। আৰু খুৰীয়ে প্ৰথমতে যিটো বৰ্ণনা দিছে আমৰ, ইমান টেঙা, ভয়ো লাগিছে অকণমান। গতিকে 3টা বা 4টা আম আজি কাটিম, লগতে কৈছে পোকো আছে। আৰু এই আমখিনি যদিও খাব পৰা হৈছে আৰু বাহিৰৰ পৰা ডাঙৰো হৈছে, কিন্তু আমজোপা ভিতৰৰ পৰা বৰ্তমান পুৰঠ হোৱা নাই। মানে আম যিহেতু এতিয়া পুৰঠ হোৱা নাই, গুটি ঢিলাই আছে, কিন্তু আমখিনি যথেষ্ট ডাঙৰ। কিন্তু যদিও আমখিনি ডাঙৰ, কিন্তু আম আমি বহুতখিনি কাটিবলগীয়া হৈ গ'ল, কাৰণ আমৰ ভিতৰখিনি সাংঘাতিক পোক। আৰু পোকখিনি আপোনালোকক নেদেখুৱাওঁ, আপোনালোকে ভাবিব যে পোক থকা আমেই খাই আছেনে, কিন্তু উপায় নাই। কি জানেনে, এইজোপা আমৰ বাহিৰে আমাৰ এইবাৰ 2জোপা আম আছে, এজোপাও নালাগিল। প্ৰব্লেমটো সেইটোৱেই হ'ল। গতিকে যি পাইছোঁ বৰ্তমান, নাই মোমাইতকৈ কণা মোমাই বহুত বেছি ভাল। গতিকে যি পাইছোঁ সেয়ে আমি খাওঁ। আৰু এইফালে দেখিছে মই কেনেকৈ বহিলোঁ, তাই কেনেকৈ বহি আছে। কিছুমান আম আমি ৰুকি ল'লোঁ, আৰু যিখিনি ৰুকিব পৰা নাই ঢিলা, সেই আমখিনি আমি সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এতিয়া নিমখ মিলাম, জলকীয়া, ইয়াত আচলতে ভোট জলকীয়া হ'লে বেছি ভাল। আৰু ভোট জলকীয়া আমাৰ ফালে কয় অগ্নি জলকীয়া, মানে মঙলদৈ ফালে, কিন্তু এতিয়া ভোট জলকীয়া নাই। গতিকে আমি নৰ্মেল জলকীয়াই দিলোঁ। আৰু গৰমৰ কাৰণে জলকীয়াবোৰ চাওক, একদম ঢিলা ঢিলা হৈ গ'ল। গছৰে জলকীয়া, কিন্তু ঢিলা হৈ গ'ল। আৰু এতিয়া দেখি আকৌ জিভা পানী পৰিছে। আৰু সঁচাকৈ কওঁ, এই আমখিনি সাংঘাতিক টেঙা আছিল। আমি 3টাই, ভাইটিয়েও অকণমান খালে যেনিবা, খুব জ্বলা দিয়াৰ কাৰণে সিও অকণ টেষ্ট কৰিলে, কিন্তু এইখিনি আম আমি 4টাই খাব পৰা নাছিলোঁ। আৰু আজি আম খোৱাৰ সময়ত আমাৰ গোটেইকেইটাৰ মুখকেইখন চাবলগীয়া অৱস্থা হৈছিল। মানে ইমান বেছি টেঙা আছিল। আৰু বহুতে চেনি মিলাইও খায়, কিন্তু চেনি মিলোৱা আম মোৰ বহুত বেছি প্ৰিয় নহয়। আম হ'লে টেঙাই হ'ব লাগে, আৰু মই তাত চেনি মিলাই নাখাওঁ। গতিকে ইয়াৰ আধা আম আমি পেলাই দিলোঁ। আৰু এইখন হৈছে আমাৰ ঢেঁকীখাল, ঘৰৰ চোতালৰ লগতেই পিছফাল হয়। এইখিনি আমাৰ আচলতে ফেভৰেট প্লেচ বুলি ক'লেও ভুল নহ'ব। আগৰে পৰা আড্ডা দিয়া, চাহ তাহ খোৱা, বা
পিঠাগুড়ি খুন্দা এই সময়খিনিত এই ঠাইখিনি আমাৰ বহুত বেছি মনত পৰা ঠাই। আৰু এই ভাগিনটোৰ কাণ্ড চাওকচোন, বেচেৰাটোৱে টেঙাৰ কোবত খাব পৰা নাছিল। যিয়ে নহওক, আকৌ লগ পাম আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত। বাই বাই।